নমস্কাৰ সকলোকে প্ৰসাদ কাৰ প্ৰিয় জনাবচোন। এই প্ৰসাদখিনিৰ লগত আমাৰ অসমীয়া মানুহ সকলোৰে বহুত বেছি আৱেগ জড়িত হৈ থাকে বাৰু। আজি মই মাৰ লগত গৈছিলোঁ আমাৰ গাঁৱতে থকা বাসুদেৱ মন্দিৰটোত, কাৰণ তাত প্ৰত্যেক বৃহস্পতিবাৰে আবেলি নাম প্ৰসংগ কৰা হয়। প্ৰত্যেকটো সপ্তাহতেই মানে বৃহস্পতিবাৰকে তাত তেনেকৈ নাম প্ৰসংগ কৰে আয়তীসকলে। এই অনুষ্ঠানটোলৈ মই তেনেকৈ আগতে আহি পোৱা নাই। মন্দিৰতো আহিছোঁৱে, আমাৰ গাঁৱৰে মন্দিৰ, সৰুৰ পৰাই কিমান আহিছোঁ হিচাপে নাই, কিন্তু মানে এনেকৈ আবেলি বৃহস্পতিবাৰ বুলি স্পেচিয়েলি এনেকৈ আহি পোৱা নাছিলোঁ, আৰু আজি ফাইনেলি আহিবলৈ পালোঁ। আৰু এয়া নাম আৰম্ভ হৈছিলে, আৰু মই ইয়াতে চাকি বন্তি জ্বলাইছিলোঁ, কিন্তু তেনেকৈ ভিডিঅ' কৰাৰ পৰিৱেশ নাই বাৰু। মই এনেকৈ অকণমান বহিলোঁ, আৰু এতিয়া প্ৰসাদ বিলাব ল'লে। নাম প্ৰসংগ শেষ হ'ল, আৰু দেখিছিলে আমি আহোঁতে পোহৰ হৈছিল, এতিয়া কিমানখিনি আন্ধাৰ হৈ গৈছে। আৰু আমি এতিয়া ঘৰলৈ যাব ওলালোঁ, সকলোৱে যাব ওলালে। নতুন এটা ভিডিঅ'তে আকৌ লগ পাই আছোঁ, বাই।